খুৰা বহিছেনে? নাই নে বহি আছিলো ক পিছে কোনফালে আহিছিলিনো তই মই গৰিমাৰ ওচৰলৈকে আহিছিলোঁ। ভাবিছিলোঁ তাইৰ লগতে অকণমান পথাৰৰ পৰা আহোঁগৈ। ধান পকিছেনে নাই চাওঁগৈচোন। হয় নেকি ৰ মই মাতি দিছো তাইক গৰিমা গৰিমা চাহ এফালে ওলাইচোন নিহাৰিকা আহিছে নিহাৰিকা তই পথাৰৰ পৰা আহোঁগৈ ব'ল। ধান পকিছেনে নাই এপাক চাই আহোঁগৈ। তোৰ কিবা অসুবিধা নহয়তো? মোৰ আকৌ কি অসুবিধা হ'ব? মোৰ আধা আধি কাম হ'লেই। যাওঁ ব'ল, মই এতিয়া ফ্ৰী আছোঁ। পিছে মাজনী সোনকালে আহিবা বেলি পৰাৰ আগতে ঘৰ যাতে সোমোৱাহি দেই ঠিক আছে দেউতা, মই সোনকালে আহিম। ভালকে যাবি দুজনী গৰিমা ধান পকিলেই দেখোন। ধান দাব হ'লেই আৰু বেছি দিন নাই। ধান দাব হ'লেই। ভাগৰ লাগি গৈছে গম পাৱনে? ইমান দূৰ খোজকাঢ়ি আহিছোঁ। পিছে যাওঁগৈ ব'ল, বেলি পৰিলেই দেখোন। আৰু দেৰিকৈ গ'লে মোক দেউতাই পিটিব। ইমান সোনকালে যাম ব'ল, ঘৰত বহুত কাম আছে মোৰ। ৰাম আহি পাইছোঁহে, যাব হ'লেই দেই তোৰ। ব'ল ব'ল ব'ল, তোৰ যিহে দেউতা মোকো পিটিব। ব'ল। কিমান চিগাৰেট ধুপি থাক হ'ব আৰু ইমান চিগাৰেট নাখাবি তোৰ কিবা প্ৰব্লেম হৈছে নেকি মোক খোৱাৰ কাৰণে? দেখা নাই গাঁৱত এজনো ছোৱালী দেখিবলৈকে পোৱা নাই। অকলেতো চেনি খোৱা ধান্দাতে থাকিবি তই গৰিমা ইমান দামী কাৰ এইখন? মই কেনেকৈ জানিম? কোনোবা আহিছে চাগে আমাৰ গাঁৱলৈ। এই দুটা ল'ৰা দেখোন। ক'লৈ মই চিনি নাপাওঁ দেই, এইবোৰ ক'ৰবাত চহৰীয়াল চাগে। চাচোন আমাৰ গাঁৱৰ পৰিৱেশটো কিমান দূষিত কৰিছে। ইয়াতহে চিগাৰেট খাবলৈ সিহঁতি জেগা পালে। পিছে তই ইহঁত দুটাৰ লগত তৰ্ক নকৰিবি দেই। ব'ল ঘৰলৈ যাওঁ। গৌতম এই দুজনী ছোৱালী চা, বহুত ধুনীয়া লাগিছে ঐ। জোকাও মই ৰ। তই যে কি পাল্লাত পৰি থাক নহয়, বাদ দেচোন কি টকানো সিহঁতক জোকাইবলৈ তোৰ ভণ্টিকেইজনী বৰ ধুনীয়া লাগিছে তোমালোকক। এবাৰ মোৰ হৈ চাবা নেকি? গৰিমা ইমান অভদ্ৰামি কৰিছে দেখিছনে? দিওঁ ৰ হেঁকা সিহঁতক। তহঁতি ছোৱালী দেখা নাই নেকি জীৱনত? হা? ছোৱালী দেখিছো, কিন্তু তোমালোকৰ নিচিনা নাই দেখা। কি ধুনীয়া তোমালোক দেখিবলৈ। হয় নেকি? পিছে চেনেলৰ চোৱা চিনি পাৱ? সেইটো আকৌ কি বস্তু? কি তহঁতি চহৰীয়া ল'ৰাহে, সেইটোকে চিনি নাপাৱ? ছোৱালী জোকাইবলৈ আহিছে সিহঁতি। একে চৰে ক'ৰবাত পৰিবিহে। ইমান মৰম লগা ভণ্টিজনীৰ আগত তাৰ মুখ চা। ইচ অভি কিনো মোক বাই আছ তই দেখিছ না মোক কিমান অপমান কৰিছে ইহঁতি। আই এম চৰি দেই, মই ইয়াৰ হৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমাক বেয়া নাপাব। তেনেকুৱা সকলো ছোৱালীকে ৰাস্তাত ধৰি জোকাইবই। হয় নেকি? কি ছোৱালী সন্মান কৰিব নাজানে নেকি? ইয়াৰ কি বাই ভনী নাই নেকি? পিছে চৰি, আমাক বেয়া নাপাব। এইখন হালধিবাৰী গাঁও হয়নে? আপোনালোকক কিয় লাগে? নিহাৰিকা, কেলে তেনেকুৱা ব্যৱহাৰ কৰিছ? নাপায় নহয়, তেওঁ কিবা সুধিছে উত্তৰহে দিব লাগে আমি। হয় এইখন আমাৰ হালধিবাৰী গাঁৱেই হয়। পিছে আপোনালোক ইয়ালৈ কিয় আহিছে? হয় নেকি? আমি প্ৰজেক্টৰ কাৰণে আহিছোঁ। কি প্ৰজেক্ট কৰিবলৈও জেগা নাপালে? আমাৰ গাঁওখনতহে পালেহি। নিহাৰিকা, কি কৰিছে এইবোৰ তই? নাপায় নহয় তেনেকৈ ক'ব। প্লিজ আমাক বেয়া নাপাব হা। মই নিহাৰিকা হৈয়ে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তাই মানে অকণমান জেদি ছোৱালী, মানে তেনেকৈ ব্যৱহাৰ কৰাটো তাই নিবিচাৰে আৰু অলপতে খং কৰে। প্লিজ বেয়া নাপাব। একো নাই হ'ব। চৰি নিহাৰিকা। হ'ব চৰি ক'ব নালাগে এতিয়া। পিছে তোমালোকৰ গাঁওখন সঁচাকৈ বহুত ধুনীয়া। হয় নেকি? ঠিক আছে, আপোনালোক ৰখক, আমি যাওঁ। আমাৰ দেৰি হৈছে। যোৱাই নেকি? পিছে আমাক বেয়া পাই নাথাকিবা দেই। নাই আমি বেয়া পোৱা নাই। আমি যাওঁ, আমাৰ দেৰি হৈছে। নহ'লে দেউতাই বহুত গালি দিব। গৌতম, ছোৱালীকেইজনী কেনেকুৱা লাগিছে বাৰু কচোন? সঁচাকৈ ছোৱালীজনী বহুত ধুনীয়া দেখিবলৈ। কোনজনী? সি মুখ চোকা সেইজনী?
হেই নহয়, চুইজাৰ যে পিন্ধি আছিলে তাইৰ মাতটো সঁচাকৈ বহুত মৰম লগা। তাইক পতাব লাগিব, গম পাইছনে? ইচ 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 ইফালে মোক চেনি বুলি ক, নিজে চেনি দেখোন। চহৰত এজনী আছেই দেখোন, আকৌ এইজনীনো কেলৈ পতাব লাগে তোৰ? চহৰত এজনীমান আছেই, তাতে কি হ'লনো? এজনীক কি পতাব নাপায় নেকি? এজনী কেইদিনমানৰ কাৰণেহে, গাঁৱত থকালৈকে আৰু। হ'ব হ'ব, ব'ল আমিও যাওঁ। মাজনী, মাজনী চাওঁ পেলাচোন। কি হ'ল দেউতা? মোৰ কাৰণে পানী গিলাচ আনগৈচোন যা, বৰ পিয়াহ লাগিছে অ'। আংকল বহিছানে? বোপাইহঁত বহিছো, পিছে তহঁতক মই চিনি পোৱা নাই দেখোন। পিছে আংকল আমাকনো ক'ৰ পৰা চিনি পাব? আমি চহৰৰ পৰা আহিছোঁ, ইয়াত এটা গাঁৱৰ প্ৰজেক্টৰ কাৰণে। বেছি দিন নাথাকোঁ বাৰু, কেইদিনমানৰ কাৰণেহে আহিছোঁ। হয় নেকি? বহাচোন বহা। পিছে আংকুল গৰিমা নাই নেকি? আছে। তোমালোকে কেনেকৈ চিনি পোৱা তাইক? আমি গাঁৱলৈ আহিছিলোঁ, কিন্তু গাঁওখনৰ ৰাস্তাবোৰ ইমান ভালদৰে চিনি নাপাওঁ, আৰু সিহঁতে আমাক ৰাস্তা দেখুৱাইছিলে, আৰু সেই তেনেকৈ আমি চিনাকি হ'লোঁ আৰু। হয় নেকি? সিহঁতি পথাৰলৈ গৈছিলে, তেতিয়া লগ পালে হয়তো। ৰ'বা মই তাইক মাতি দিছোঁ। গৰিমা, গৰিমা চাওঁ পেলাচোন, তোৰ লগ কৰিবলৈ কোনোবা আহিছে। তোমালোক পিছে আমাৰ ঘৰটো কেনেকৈ চিনি পালা? নাই, আমি গাঁওখন অলপ এনেই ফুৰি আছিলোঁ, তাতে দেখিলোঁ তুমি আৰু দেউতাই কথা পাতি থকা। ভাবিলোঁ তোমালোকৰ ঘৰ এইটোৱেই, এপাক সোমাই যাওঁ, আৰু তোমাকো লগত লৈ যাওঁ বুলি ভাবিলোঁ। গাঁওখনৰ পৰিৱেশটো দেখুৱাব পাৰিবা আমাক, আৰু আমাৰ প্ৰজেক্টৰ কাৰণে সহজ হৈ পৰিব, নে কি কোৱা? সোমালা, ভালেই কৰিলা। কিন্তু মোৰ যাবলৈ ইমান মন নাছিলে, কিন্তু তোমালোকে ইমান জোৰ কৰিছে যদি যাম বাৰু। কিন্তু মোৰ কামখিনি সম্পূৰ্ণ কৰি হোৱাই নাই নহয়। কাম বেছি দেৰি নকৰোঁ, আমি সোনকালে আহিম। মাজনী ইমান জোৰ কৰিছে যেতিয়া যা, কিন্তু সোনকালে আহিবি। মাক যে নাই, গোটেই ঘৰৰ সকলো কাম তাই কৰিবলগীয়া হয় অ'। ঠিক আছে দেউতা, মই যাওঁ। আৰু তুমি ভাত খাবা? মই ভাত বনাই থৈ আহিছোঁ। মই এতিয়া যাওঁ দেই, মই সোনকালে ঘূৰি আহিম। ভালদৰে যাবি। গৰিমা, তোমালোকৰ গাঁৱৰ চৌপাশটো ইমান ধুনীয়া। হয় নেকি? কেলে ধুনীয়া নহ'ব? আমাৰ গোটেই চৌপাশটো সেউজীয়া, আৰু চৰাই চিৰিকটিবোৰ যে ইমান ধুনীয়া দেখিবলৈ। তুমি ঠিকেই কৈছা, আৰু চৰাই চিৰিকটিৰ মাতবোৰ শুনি থাকিবলৈকে মন যায় মোৰ। ইমান ভাল লাগিছে ইয়াত আহি। আৰু আমাৰ চহৰত গাড়ী ঘোঁৰা মাতকে শুনি শুনি কাণ খোলা হৈ যায়গে। সঁচাকৈ ইয়াত বহুত ভাল লাগিছে মোৰ, ইয়াৰ পৰা যাবলৈ মন নাই। থাকি দিয়া আকৌ ইয়াত আৰু কেইদিনমান। নাই এসপ্তাহৰ পাছতে যাবগৈ লাগিব। বছে আমাক আৰু অনুমতি নিদিয়ে ইয়াত থাকিবলৈ, আৰু বেলেগ ঠাইলৈও যাবলৈ আছে নহয়। হয় নেকি? শুনা না গৰিমা, তোমাক কথা এটা ক'বলগীয়া আছিলে। কি কথা কোৱা? ফ্ৰেণ্ডছ। অ'কে, ফ্ৰেণ্ডছ। আমি এতিয়া বন্ধুত্ব, অ'কে? পিছে আমাক পাহৰি নাযাবা চহৰলৈ গৈ। কি যে কোৱা, কিয় পাহৰিম আকৌ তোমালোকক? হ'ব, দেখা যাব বাৰু। শুনাচোন, মোৰ যাব সময় হ'ল। বহুত দেৰি হ'ল অ', মই যাওঁগৈ। তোমালোক পিছে ৰাস্তাটো চিনি পাবা নহয়? পাম, আমি নিজে যাব পাৰিম। পিছে তুমি যোৱা। ঠিক আছে, মই যাওঁ। তোমালোক যাবা দেই। পিছে গৌতম, এয়া কি আছিল অ'? তই বুজি নাপাবি। এয়া বন্ধুত্বৰ পৰা প্ৰেম হ'ব, আৰু প্ৰেমৰ পৰা ধোকা। হা। মানিছো দেই ভাই, ভাল ফচাইছ এইক, মানিছো তোক। ব'ল, আমিও যাওঁগৈ, এতিয়া হাঁহি থাকিব নালাগে। ব'ল।